মই যতীন্দ্ৰনাথ কৃষ্ণ কৰ্মী আজি আকৌ আৰ্ত দুৰ্গতসকলৰ সেৱাত প্ৰস্তুত হৈছোঁ। আমি আজি বৰ্তমান ওদালগুৰি ডিমাকুচি অঞ্চলৰ বৰঙাবাৰী প্ৰাথমিক বিদ্যালয়ত আমি বহিছোঁ। ইয়াতে দৃষ্টিদান আই হস্পিটেলৰ সহযোগ আৰু হেল্পিং হেণ্ড সংস্থাৰ তত্বাৱধানত লগতে পৰটোলা VCDCৰ অন্তৰ্গত আৰু পশ্চিম পাটলা অঞ্চলৰ VCDCৰ অন্তৰ্গত যিকেইখন ৰেভিনিউ ভিলেজ আছে তাৰ পৰা ইতিমধ্যে ৰোগীসকল আহিছে। ইতিমধ্যে প্ৰায় 50ৰো অধিক আমি যিহেতুকে জাষ্ট আৰম্ভ কৰিছোঁ। এই সময়ত আশা কৰা যায় যে 300তকৈ অধিক পেচেণ্ট ইয়াত আজি চকু চিকিৎসাৰ আৰু পৰীক্ষণ কৰিব। আমি ক'ব খুজিম যে ভেৰগাঁও সমষ্টিৰ যিগৰাকী ডাওবৈচা বড়োৰ এটি সবল নেতৃত্বত এই অনুষ্ঠানটো হ'বলৈ গৈ আছে। তেখেতে আহিব ইয়াতে অলপমান পিছতে আমি নিশ্চয়কৈ আমাৰ ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম। আৰু তেখেতৰ হৈ যিসকল ব্যক্তি ইয়াতে নেতৃত্ব লৈ আজি এই অঞ্চলটোত সজাগতা অনাৰ উপৰি এই অনুষ্ঠানটো কৰিবৰ কাৰণে আগবাঢ়ি আহিছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰ্ত দুৰ্গতসকলৰ সহায় হওঁ দুচকুৰ পানী টোপাল তেজ হৈ নামৰ এই যি লক্ষ্যৰ উদ্দেশ্য আগত ৰাখি হেল্পিং হেণ্ডে কাম কৰি আছে। এই যাত্ৰা পথত যিসকল ব্যক্তিৰ সহযোগ সঁহাৰি আগবঢ়াইছে তেওঁলোকক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো মোৰ লগত আগলৈ। কেনেকুৱা অনুভৱ আপোনাৰ অঞ্চলত প্ৰথমবাৰৰ কাৰণে দৃষ্টিদান আই হস্পিটেল হেল্পিং হেণ্ডে চকুৰ চিকিৎসা পৰীক্ষণ আৰু লগতে বিনামূলীয়া অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰি আপোনালোকৰ ওচৰত আহিছে? নমস্কাৰ, খুব ভাল লাগিছে আপোনালোকৰ দৃষ্টিদান আই হস্পিটেলৰ পৰা আমাক মানে বহুত হেল্প কৰিছে। আজি আমি পশ্চিম পাটলা VCDCৰ আণ্ডাৰত যিমানখিনি ৰোগী আছে তেওঁলোকক আমি খবৰ দিছোঁ। ইতিমধ্যে চবে যিবিলাক চকুৰ মানে প্ৰব্লেম আছিলে তেওঁলোকে আহি পালে ট্ৰিটমেণ্টটো লৈ আছে। আমি বহুত ভাল লাগিছে। আপোনালোকক মই ধন্যবাদ দিব বিচাৰোঁ। দৃষ্টিদান আই হস্পিটেলক আমি বহুত ধন্যবাদ আমাৰ ফালৰ পৰা। এইখিনি दिनै जों पश्चिम पाटला VCDCनि सिङाव थानाय बारंगाबारि गामियाव हेल्पिं हेन्ड एस'सिएशननि जुगेदि जोङो मेगन जेनेबा जेबो होआलाखानो मेगन नायजानायनि जों सुबिदाखौ मोननो हादों। बेवहाय जोंहा मोननानै जोंहा जोबोद गोजोननाय मोन्दों। मानो होनबा जोंनि खाथि खालानि मानसिफोरा जोंहा गोजानाव थांनानै बिदिहै नायजानो हानायनि सुबिदाखौ माने मोना। बेनिखायनो जोङो बेयाव फैनायनि थाखाय जोंहा गोबां मेगन नुयि मानसिफोरा दिनै नायजानानै जोबोद गोजोननाय मोन्दों आरो बेखौ होफैनायनि थाखाय आं गोबां माने धन्यबाद होदों। आरो जोंहा EM सार दावबायसा बर' बिथांनिसिमबो जोङो गोजोननाय बावहरदों। मानोना बेबायदि जोंनि অনুষ্ঠাनखौ बेखौ लाबोनायनि थाखाय जों बिराद माने गोसोआव गोजोननाय मोन्दों। কি ক'ব আজি কেনে অনুভৱ আপোনালোকৰ অঞ্চলত প্ৰথমবাৰৰ কাৰণে এনেকুৱা এটা মেগা আই কেম্প হ'বলৈ গৈ আছে? ইতিমধ্যে প্ৰায় 20তকৈ অধিক চকু চানি পৰা ৰোগী ইতিমধ্যে আহিছে। এইটো এটা ডাঙৰ এটা মানে পদক্ষেপ বুলি ক'ব লাগিব। কি ক'ব আপোনালোকে? মই আজিৰ দিনটো খুব ভাল দিন বুলি মই ক'ব খোজোঁ। আমাৰ EM ছাৰ ভেৰগাঁও সমষ্টিৰ EM ছাৰ দাওবৈচা বড়ো নৰিয়াৰ নেতৃত্বত আৰু লগতে আমাৰ দৃষ্টিদান আই হস্পিটেলৰ পৰা আৰু হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ দ্বাৰা যিটো আমাৰ এই ভিতৰীয়া অঞ্চলত বা আমাৰ এই পশ্চিম পাটলা VCDC অন্তৰ্গত যিমানখিনি গাঁও চুবা আছে তাতে আমাৰ চকুৰ কাৰণে বহুত অসুবিধা। আমাৰ এই অঞ্চলত খুব খেতিয়ক জীৱীসকল আৰু দূৰত গৈ পেলাই আমি তেনেকুৱাকৈ তাৰমানে বাহিৰত আমি চকু চিকিৎসা কৰিব নোৱাৰে আৰ্থিক অৱস্থাৰ কাৰণে। সেইটোৰ কাৰণে আজি চব যিখিনি চকুৰ প্ৰব্লেম আছে সেইখিনি ৰোগীসকলে আজি দলে বলে ইয়াত আহিছে আৰু সকলোৱে চাইছে। আৰু আমাৰ যিবিলাক এছ'চিয়েশ্যনৰ পৰা আহিছে তেখেতসকলক ধুনীয়াকৈ ৰিচিভ কৰি পেলাই চাইছে আৰু আমাৰ ডক্টৰসকলেও ধুনীয়াকৈ ট্ৰিটমেণ্ট কৰি আছে। আৰু আজি আমাৰ এই দাওবৈচা বড়ো EM ছাৰৰ এই তত্ত্বাৱধানত নহ'লে হয় আমাৰ এই অঞ্চলৰ বিশেষ চকুৰ যিখিনি প্ৰব্লেমত ভুগি আছে তেখেতসকলে এইখিনি সুবিধাটো নাপালেও হয়। আজি মই সেইটোৰ কাৰণে মই আজিৰ দিনটো খুব ভাল দিন বুলি ক'ব খোজোঁ। যিহেতু আপোনালোকে এই দৃষ্টিদান আই হস্পিটেলৰ পৰা আৰু লগতে হেল্প হেণ্ড এছ'চিয়েশ্যনে আজি ইয়াত আহি পেলাই উপস্থিত কৰি পেলাই আমাৰ এই পশ্চিম পাটলা VCDCৰ অন্তৰ্গত যিমানখিনি চকু ৰোগী আছে তেখেতসকলক ধুনীয়াকৈ চাই আছে। আৰু সেইটোৰ কাৰণে মই আজি মানে এই দিনটো খুব ভাল দিন বুলি মই ক'ব খোজোঁ। আপুনি যিখিনি পেচেণ্ট চালে কেনেধৰণৰ পেচেণ্ট ইয়াত ডিটেক্ট হ'ল ছাৰ? কেটাৰেক্ট পাইছে, টেৰিজম পাইছে আৰু ৰিফ্ৰেক্টিভ এৰাৰ পাইছে। এওঁলোকৰ কেনেধৰণৰ ব্যৱস্থা কৰা হ'ব? সিহঁতক
প্ৰাইচত এভেইলেবল আছে গ্লাছটো আৰু কেটাৰেক্ট এণ্ড টেৰিজিয়ামটো আমি হস্পিটেললৈ লৈ যায় ফ্ৰীত অপাৰেশ্যন কৰা হয় ফ্ৰী অফ কষ্ট কৰোৱা হ'ব আয়ুষ্মান ভাৰত দি ট্ৰপিকেল বৰ্তমান হয় এনেকুৱা এটা পিছপৰা অঞ্চলত আপোনালোকে আহিছে আপোনালোকৰ জীৱনত এক্সপিৰিয়েঞ্চ বহুত আছে বহুত অঞ্চলত আপোনালোকে গৈছে এই অঞ্চলটোত আহি কেনেকুৱা অনুভৱ কৰিছে কেনেকৈ পাইছে য়েছ হাউ ডু ইউ ফিল অঁ ভালে পাইছোঁ মানুহৰ ব্যৱহাৰ দেখি ভাল পাইছোঁ কেনেকৈ আণ্ডাৰষ্টেণ্ডিঙত যিমানটো আমি কেম্পত বহুত জেগা কৰোঁ কেনে পায় ইয়াতে বহুত ভাল পাইছে ৰেচপঞ্চ আপুনি বৰ্তমান যিহেতুকে ডক্টৰ ছাৰৰ লগত বহি আছে ডক্টৰ ছাৰৰ ব্যৱহাৰ পাতি বা ইয়াত যিটো অনুষ্ঠান চলি আছে আহি পেলাই কেনেকুৱা অনুভৱ কৰিছে বহুতেই ভাল পাইছোঁ বেয়া পোৱা নাই অলপ মই দেখাইছোঁ বহুত ঠাইত গুৱাহাটীতো দেখাইছোঁ কলিকতাতো দেখাইছোঁ যোৰহাটতো দেখাইছোঁ কিন্তু এওঁৰ বিহেভ অলপ মানে ৰিলেশ্যনটো ক্ল'জেষ্ট যেন দেখা থেংক ইউ ইয়াতে ডক্টৰৰ লগত যেতিয়া পেচেণ্ট বহিছে একেবাৰে ক্ল'জ ৰিলেশ্যন নিজৰ নিচিনা লাগিছে গতিকে ইয়াৰ নিশ্চয়কৈ এটা ভাল পদক্ষেপ হ'ব আৰু ভাল কথা বুলি ক'ব লাগিব যেতিয়া এগৰাকী ৰোগীয়ে ডক্টৰৰ ওচৰত বহি তেওঁলোকে শান্তি অনুভৱ পায় সুখ অনুভৱ কৰে তেখেতসকলে নিজৰ কথা খুলি ক'ব পাৰে ইয়াতকৈ আৰু ভাল কথা একো নাই মই যতীন্দ্ৰনাথ কৃষ্ণ আৰ্তদুৰ্গতসকলৰ সেৱাত এনেদৰে আগবাঢ়ি গৈ থাকিম আপোনালোকৰ ছাপোৰ্ট আৰু সহায়ৰ বৰ প্ৰয়োজন আছে আহক হাতে হাতেৰে আগুৱাই যাওঁ সুস্থ সবল নিৰোগী সমাজ গঠন কৰোঁ তাৰ লগে লগে দুচকুৰ পানীৰ টোপাল তেজ হৈ নপৰক আৰু যিসকল দৃষ্টিহীনতাত ভুগিছে তেখেতসকলক নতুন দৃষ্টি প্ৰদান কৰি পৃথিৱীখনক চিৰসেউজ ৰূপত দেখিবলৈ কাৰণে সুবিধা কৰি দিওঁ ধন্যবাদ